এনেকুৱা ভিডিঅ' মিছ নকৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বটনটো টিপিবলৈ একদমেই নাপাহৰিব। হাই, আজি আচলতে আমি এইটো ভিডিঅ' বনোৱা নাই, কোনো মেছেজক লৈ ভিডিঅ' বনোৱা নাই, কাহিনী এইবিলাক নাই। কিন্তু আজি ভিডিঅ'টোত আছে আমাৰ সকলোৰে চিনাকি অনন্যা কাশ্যপ বাইদেউ। সিদিনাখনে আমাৰ গাঁৱত আহিছিল বাইদেউ শ্বুটিং কৰিবলৈ, আহোঁতে আমি লগ পালোঁ, কথা বতৰা পাতিলোঁ অলপ বাইদেউৰ লগত। পাতি তাৰপিছত আমাৰ ভিডিঅ'ৰ বিষয়ে বাইদেউক ক'লোঁ কিবা। বাইদেৱে আমাৰ ভিডিঅ'ৰ বিষয়ে অলপ কিবা ক'লে, কি ক'লে চাওকচোন। নমস্কাৰ, মই অনন্যা কাশ্যপ। আজি মই শ্বুটিং কৰিব আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ এখন খুব সুন্দৰ গাঁও খানাপাৰা। আৰু ইয়াতে আহি খুব ভাল লাগিছে, মানুহৰ যি অশেষ মৰমখিনি খুব ভাল লাগিছে। এনেকৈ শ্বুটিঙত আহি লগ পাইছোঁ এই ভাইটিসকলক। লগ পাই পেলাই দেখিছোঁ যে তেওঁলোকে এটা ইউটিউব চেনেল খুলিছে, কিবা কিবি ভিডিঅ' কৰি আছে। মই সুধিছোঁ কি কৰি আছে, কৈছে বোলে আমাৰ চেনেলত এটা আপলোড কৰিম। কৈছোঁ হয় নেকি, কি চেনেল হয়, নামটো কি হয়? ভিলেজ ৰকষ্টাৰ বুলি কৈছে। আমি ভিলেজ ৰকষ্টাৰ বুলি কওঁতে মোৰ নামটো শুনিয়ে মানে খুব ভাল লাগিছিলে, কাৰণ ভিলেজ ৰকষ্টাৰ আমি জানো ইতিমধ্যে এখন খুব ছবি এখন জনপ্ৰিয় হৈ গৈছে ৰীমা দাসৰ। চ' গতিকে ভিলেজ ৰকষ্টাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ভিডিঅ'কেইটা লাইক কৰক। খুব ভাল মই কৈছোঁ ভাল কণ্টেণ্ট লৈ আহিবা। গাঁৱৰ কিছুমান থলুৱা কিছুমান বস্তু দেখাব, কমেডি ভিডিঅ' দেখাব, কিছুমান চিৰিয়াছ কমেডি। ইয়াতে কিছুমান হয়তো ইয়াৰ পৰা হয়তো কিছুমান প্ৰতিভা বিকাশো হ'ব পাৰে এই চেনেলটোৰ পৰা, এই চেনেলৰ জৰিয়তে কিছুমান দিয়া ভিডিঅ'জৰ পৰা। চ' গতিকে আশা কৰোঁ আপোনালোকে সঁহাৰি দিব। থেংক ইউ।